আজি একেবাৰে নিৰামিষ কাহি এখন লৈ আহিছোঁ। আজি বনাম মৰিচা শাকৰ ভাজি। প্ৰথমতে কেৰাহীত তেল গৰম কৰি লৈছোঁ। তাতে শুকান জলকীয়া দুটা ভাঙি দিছোঁ, লগতে নহৰু কেইফুটা খুন্দি দিছোঁ। অলপ সময় ভাজি লৈ তাতে কুটি লোৱা আলুখিনিও ভাজি লৈছোঁ, লগতে নিমখ হালধি জোখমতে দি দিছোঁ। নিমখ হালধি দিওঁতে অকণমান সাৱধান হ'ব, কিয়নো শাকখিনি ভাজোঁতে একেবাৰে কম হৈ যায়। আৰু এতিয়া আলুখিনি ভাজি আধা ভাজা হওঁতেই, মানে সম্পূৰ্ণ ভাজিব নালাগে, সিজিব দিব নালাগে, তাৰ আগতেই বেঙেনাখিনিও দি দিছোঁ। বেঙেনাখিনিৰ সৈতে আলুখিনি সম্পূৰ্ণ সিজি নোযোৱাৰ আগতে শাকখিনিও দিব লাগে। সেই শাকখিনি দি দিছোঁ, লগতে বিলাহীও দি দিছোঁ। বিলাহীখিনিৰ লগতে অকণমান নিমখ দিছোঁ। মোৰ নিমখৰ আনুমানিকটো সঠিক আছে বাবে মই দুবাৰ দিছোঁ। আৰু এয়া শাকখিনি মাজে মাজে লৰাই লৈছোঁ। শাকখিনি ভাজি হৈ গৈছে, দেখিছে নহয় কিমান কম হৈ গ'ল ভাজিখিনি। আৰু এয়া আমাৰ আজি থালিখন